এয়া আপোনালোকে দেখিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে দেখিছে বৰডুমচা ৰঙালী বিহু সন্মিলনৰ বহাগী বিদায় উৎসৱৰ আজি দ্বিতীয়টো দিন, আজি লাষ্টৰ দিনাখন আজি শোভাযাত্ৰা আৰম্ভ হৈছে। ইয়াত কিমানটা জনগোষ্ঠী আছে? আমি আচলতে আমন্ত্ৰণ জনাইছিলোঁ ৩৫টা, তাৰে কিছু সংখ্যক দল বিশেষ কাৰণত আহিব পৰা নাই, তথাপি বহুকেইটা দল উপস্থিত আছে। খুব ভাল লাগিছে আচলতে, ইমানখিনি দল, জাতীয় জনগোষ্ঠীয় দল আচলতে উপস্থিত হৈছে ইয়াত। আৰু অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল কাৰণে সকলোবোৰ ৰাইজ ওলাই আহিছে। হয় হয়, ইয়াত সকলোবোৰ জাতি জনগোষ্ঠী ওলাই আহিছে, অৰুণাচলৰ মানুহ ওলাই আহিছে আৰু অসমৰ মানুহ ওলাই আহিছে। ভাল লাগিছে, আপোনালোকক দেখাই আছোঁ, আগলৈ আপোনালোকে চাই থাকক। এয়া দেখিবলৈ পাইছে আপোনালোকে 3টা হাতী ইয়াত আছে। 3টা হাতীৰ পাছতে আছে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ জাতি জনগোষ্ঠীৰ সকলোবোৰ জাতিৰ বাইৰঙনীয়া শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। নিজৰ নিজৰ জাতিৰ নিজৰ সাজপাৰ পৰিধান কৰি আহিছে তেওঁলোকে। এয়া নাচনীসকল নাচি আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। विजयपुर कैसा लग रहा है पोजीशन है? बहुत अच्छा लग रहा है। কেনেকুৱা লাগিছে জয়েন কৰি? মজা। মাছ পাইছে নে? মাছ পাইছে নাই? পাইছে ন? ছাৰ কি ক'ব? বঢ়িয়া লাগিছে অনুষ্ঠানটো, বহুত সুন্দৰ লাগিছে। কেনেকুৱা লাগিছে? এই অসম আৰু অৰুণাচলৰ দুইখন ৰাজ্য সীমামূৰীয়া বৰডুমচাত এক বৰ্ণিল শোভাযাত্ৰা অনুষ্ঠিত হৈ আছে। আপোনালোকৰ সহযোগিতা পাই আমি যথেষ্ট সুখী। গোৰ্খা জনগোষ্ঠীয়, মিচিং জনগোষ্ঠীয়, সোণোৱাল জনগোষ্ঠীৰ, মৰাণ জনগোষ্ঠীয়, মটক জনগোষ্ঠীৰ লগতে বিভিন্ন আত্মসহায়ক গোটে আমাৰ এই শোভাযাত্ৰাত সহযোগিতা আগবঢ়াইছে। ইয়াৰ উপৰিও আপোনালোকে প্ৰত্যক্ষ কৰিছে আচলতে কি সুন্দৰভাৱে তেখেতলোক সকলোৱে এই শোভাযাত্ৰাত কিদৰে আনন্দৰ ফূৰ্তিৰ মাজেৰে যি বহাগ নামৰ জাতি ধৰ্ম বৰ্ণ ভাষানি বিশেষে একতাৰ শিকলি, এই শিকলিডাল আজি আপোনালোকৰ আগত দৃষ্টিপাত হৈছে। আৰু এই একতাৰ শিকলিডাল যাতে যি মানৱ বৰডুমচা ৰঙালী বিহু সন্মিলন সমিতিয়ে যিদৰে প্ৰচেষ্টা আগবঢ়াইছে, যাতে আমাৰ বৰডুমচাৰ জাতি ধৰ্ম নিৰ্বিশেষে একতাৰে আমি যিদৰে বাস কৰি আছোঁ, সেই বাস কৰি থকাৰ এক সংগ্ৰাম আচলতে বিশাল ৰূপত এয়া প্ৰতিষ্ঠিত হৈছে। বৰডুমচা ৰঙালী বিহু সন্মিলন সমিতিৰ উদ্যোগত আয়োজন কৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ যি বহাগী বিদায় লৈ পাইছোঁ। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় দলসমূহৰ উপস্থিতিত আৰু বৰডুমচাবাসী ৰাইজৰ সহযোগৰ লগতে বৰডুমচাৰ ওচৰে পাজৰে থকা বিভিন্ন অঞ্চলবাসী ৰাইজৰ সহযোগিতাত আচলতে খুব সুন্দৰভাৱে বিশালভাৱে যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হৈ আহি আছে। আচলতে এটা কথা ক'ব লাগিব, ৰাইজৰ যি এই বিহুস্থলী
এৰি নাযাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু শৈলেন কেনেকুৱা লাগিছে আজি কেনেকুৱা লাগিলে শোভাযাত্ৰা গৈ আজি বৰুণচাৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাত আজি বিহুখন যিটো ৰঙালী বিহু বিদায় অনুষ্ঠান পাতিছিলে ইয়াত আমাৰ আমি বাৰে বনীয়া কৃষ্টি সমাৰোহ চিংফুৰ জনগোষ্ঠীৰ কণমানি দুগৰাকী সকলো বাৰে বনীয়া আজি কৃষ্টি মঞ্চত কৰা হ'ল এই শোভাযাত্ৰাখনত লগত আমাৰ হাতী আছিলে 3টাকৈ আৰু বিশেষ আকৰ্ষণে আমাৰ গোটেই জনগোষ্ঠীয় বাৰে বনীয়া সাংস্কৃতিক কণমানি দুগৰাকী নিজৰ কৃষ্টি দলৰ প্ৰদৰ্শন মঞ্চত আজি চিংফুৰ জনগোষ্ঠীৰ লাগিলে ভাল লাগিলে নৃত্য প্ৰদৰ্শন কৰিব বিচাৰিছে। ধুনীয়া হ'ব বুলি মই আশাবাদী। আমি